মাছ কাটি মেলি হৈ গ'ল এখন হাতে দাঙিব পৰা নাই ইমান ৱেট 4-5 কেজি মানে হ'বগে এয়া পকত সোমাই গ'ল মাছ গাইছ চাওক এনেকৈ পকতো সোমাই যায় ইয়াত মাছ আজি ৰাতিপুৱা খানা পিনা খাই ওলাই দিলোঁ মাছ ধৰিবলৈ বুলি এইটো ৰ'দত দেখিছে এইজন আগত এইজনে গৰু দিনটোৰ কাৰণে মাছ ধৰিম আজি দেখাই আছোঁ কিমান কি পাওঁ খালী হাত লৈ আহিছোঁ খালী হাতে ধৰিম চাই থাকক কেনেকৈ মাছ ধৰিম ৰাতিপুৱাই গাহৰিৰ লগত যিকেইটা ভাত খাইছিলোঁ খোৱাগৈ এদাই হ'ল এতিয়া হজম হৈ থাকিলে এইটো আমাৰ নামিছে কোনে নামিছে এইটো আৰম্ভণি কিমান পাওঁ কেনেকৈ পাওঁ সকলো দেখাই আছোঁ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ মাছলৈ গৈছিলোঁ গানটোৰ লগত নিমিলিলে হ'ল আৰু মাছ ভাত খাব পালে হ'ল গধূলিকৈ নে কি কওঁ নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ সকলো ভালে আছে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি মাছৰ তলিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা ভাত চাত খাই মাছ ধৰিবলৈ বুলি ওলাই আহিলোঁ আমাৰ দুজন নামিলে এতিয়া এইটো মাছ এটা ধৰা হৈছে এইটো ধুনীয়াকৈ এইটো মতা মাছ নে মাইকী মাছ এতিয়া এইটো সেইটো কৈ লচোন তই প্ৰথমতে এইটো পাইছোঁ প্ৰথমটো মাছ পালোঁ এইটো পালোঁ প্ৰথমতে নামিয়ে পালোঁ এটা মাছ আমাৰ সেই দুজন নামিলে সেইটো ওলাই পালে আজি এটা বেগ কৰি নিহে মতা নে মাইকী এতিয়া সেইটো পৰীক্ষা কৰিব লাগিব মতাই অঁ সঁচাইতো এতিয়া কৈছে কি মতা মাছ বুলি কৈছে এতিয়া মতা হৈ গাইছে এইটো कौन है ये लोग कहाँ से आते हैं ইয়াত বৰ ডবল এটা ওলাইছে বুলি কৈছে চাই লওঁ মই নামিম অকণমান পিছত দুটামান ধৰি লওক সেইটো অকণমান আপোনালোকক দেখাই লওঁ তাৰপৰা নামিব লাগিব ময়ো খতম ডবল এটা গুচি গ'লে কি ক'ব গাইছ চাই থাকক কেনেকৈ ধৰিছোঁ মাছ আজি পূৰা এবেগ কৰি নিম এবেগ দুটা চাইডে গ'লে মানে ভাল হ'ব পানীটো ঘেৰা হৈ যাব নে পূৰা মাছ ধৰি আছোঁ আজি পাৰিলে মানে মাছটো জীয়াই থ'ব লাগিব কেইদিনা খাব নোৱাৰিবিতো ইমান মাছ খাব নোৱাৰিমতো জীয়াই থ'লে মানে ভাল হ'ব মানে কাইলৈকে জীয়াই থ'ব পাৰিম তেতিয়া এইটো কাম নাই এইটো ফুফা মাছটো ধৰিব নোৱাৰে এইটো আগতে খেল কৰি থকা ভাগৰি গ'লো তাৰমানে মোবাইলটো পানী কৰি ধৰিলে হ'ল ভিডিঅ' বনাবা সি গাইছ খতম আৰু মোৰ পইচা পাতি নাই মোবাইল ল'বলৈ গাইছ ময়ো চাই থাকিব নোৱাৰিলোঁ ময়ো নামোগৈ আৰু ইয়াক দি থৈ গৈছোঁ মোবাইলটো মই কৈ থাকিম নি ডাইৰেক্ট ডাইলগ কি কৈ থাকিবি তই গামোচাখনো ধৰ লগতে গেঞ্জিটো খুলি থৈ যা এয়া দেখিছে গাইছ মই মোনা লোৱা মানটো মই এই আমাৰ এইটো নাম হ'ল কেকাঠি নামিছে এতিয়া ধুনীয়াকৈ এই হাতে চুই পানে নাজানো আৰু ভগৱানৰ কিবাত চুই পালোঁ হয় যেতিয়া নেকি ইমান গৰমত মাছ ধৰিব আহিছোঁ গাইছ হয় নহয় বাৰু কমেণ্ট কৰিব আপোনালোকেও ধৰিব মন যায় যদি আমাক কমেণ্ট কৰিব এয়া পকত সোমাই গ'ল মাছ গাইছ গাইছ চাওক এনেকৈ পকতো সোমাই যায় ইয়াত মাছ এতিয়া পানী বটল লৈ আনিছোঁ তাৰমানে পিঁয়াজ লাগিব পাৰে আৰু তাৰপাছত গেছ এইয়া চাওক ই পুৱা পায় বাৰু দেই ই মাছটো আমাৰ গুৰুজন এজন আহি আছে মোৰ ফালে মাছজনী এইফালে লদিয়াই দিয়ক এইফালে লদিয়াই দিয়ক দূৰলৈ অলপ অঁ গেছ অকণমান দেৰি ৰখিব মাছজনী ভাল হওঁ সেইজনী চা সেইজনী কি মাছ যোৱা কমেণ্ট কৰিব এইজনী ডাঙৰ ডাঙৰ মাছ পোৱা চোকাইটো দেই এইটোতো অকল ফাকে বেছি নাপায় এইজনী পালে এইজনী চা গাইছ এইজনী গাইছ চা দেখিছা এই মানুহ এই কেলা অলপ দূৰত মাৰি দিয়া সেইফালে পৰিলে হ'লে এইজনী চা গাইছ দেখিছে এনেকুৱা মাছ দেখিছে হাতে হেপী এপ আছে এনেকুৱা মাছ বাৰু কেইদিন মাছ আজি দেই এক কণ্ঠিন কৈহে নিম বুলি ভাবিছোঁ আৰু গাইছ গাইছ আৰু এজনী পাছে বুলি কৈছে দেই ভালছে ধৰিবা এইটোতো গাতে বিচাৰি নাপায় সেইখেতে ধৰি আছে এই মেইন গুৰুটো আমাৰ এইটো এই চা আকৌ পাতি পালে চা এই বাতি অলপ সৰু বাৰু পুঠিয়াই দিছে দেই গাইছ গাইছা এইটো ধৰি দে কেনে ধৰিলোঁ এই চা এইটো ভুলতো মোৰ হাতৰ পৰা খাই যাব এই গাইছা এই ধৰিলে চাইজটো কেতিয়াতো নকবি আৰু এই অলপ দূৰলৈ লদি মাৰি দে মই प्यारी समझ गई ধৰি আনিছে চাওক এই চাওক এই চাওক
লদিয়াব দিয়া উস্তাদ আমাৰ উস্তাদে লদিয়াব দিয়া এইটো চা এইটো গাইছ পালে আমাৰ এইটো পালে শ'ল মাছ বৰ হাইব্ৰিড পাছে চাওক গাইছ এইটো কি শ'ল হয় এইটো শ'ল নহয় শাল মাছ এইটো শাল মাছ পানী নাই নহয় পানী নাই এইফালে লদিয়া বাঁহাতে মাৰি দিম এইটো চা গাইছ এইটো বৰ খাতৰা ধৰিছে এইকেইটা মোৰ তেজ ওলাই দিছে নাই গাইছ চাওক গাছ পালোঁ এতিয়া ইমানখিনি পালোঁ আধা ধৰা হৈছে আৰু ধৰিব আছে এতিয়া এইখিনি পাইছোঁ এতিয়া 2 কেজিমান হ'ব আৰু ধৰি থাকিম কিমান পাওঁ সকলো দেখাই আছোঁ চাই থাকক পূৰা ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ এইটো বেগ ফাটি গৈছে এইফালে এতিয়া নতুন মোনা বনি আছে চাই থাকক পূৰা ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ এইটো কোপা এটা পোৱা নাই এটা পালে এটা পালোঁ গাইছ 1 কেজি ধৰি লওঁ তাৰপিছত যামগৈ আজি মানে মাছে হ'ব ফ্ৰাই মাছ জোল মাছ আৰু কিবা কিবি হ'ব দেখিছে কেৰেলাত কেনেকৈ মাছ পায় খালি হাতে এপিয়ালে হৈ গ'ল গাইছ মাছলৈ গৈছিলোঁ গানটোৰ লগত নিমিলিলে মাছ পাই গ'লোঁ পূৰা টিকা ফালি দিছোঁ এইফালে জেপ ওলাই গৈছে হ'লেও মাছ ধৰা নেৰিম পূৰা ধৰিম আজি ধৰিলোঁ বহুত ধৰিলোঁ মাছ এতিয়া ৰুমলৈ বুলি ওলাই দিছোঁ এইফালে আৰু এটা পাৰ্টি আহিছে আমাৰ ৰুমত একেটা ঘৰতে থাকোঁ মানে এইফালে ধৰি আছে আমি যাওঁগৈ আৰু বহুত পালোঁ 3-4 কেজিমান পালোঁ বহুত কেইজনী মাছ এৰি দিলোঁ দেই গাইছ কি ক'ব 5-6টা মাছ এৰি দিলোঁ 1 কেজিমান মাছ গুচি গ'ল আৰু ইমানজনী হ'ব মাছ এজনী দেখাই আছোঁ ভালকৈ দেখাই আছোঁগৈ ৰুমত গৈ 2 ঘণ্টামান ধৰিলোঁ মাছ 2 ঘণ্টামানত 3 কেজিমান পালোঁ আৰু কিমান লাগিছে 5টা মানুহে কিমান খাম আৰু মাছ গাইছ পাই গ'লোঁ ৰুম মাছ কি ভিতৰলৈ যা এটা চাফা কৰিব লাগিব গাইছ পালোঁ ইমানখিনি মাছ দেখিছে কিমান ডাঙৰ চাব প্ৰায় 7খনতকৈ অকণমান ডাঙৰে ইফালে আছে শ'ল মাছ শাল মাছ এই কাৱৈ মাছ দেই কাৱৈ মাছ গাইছ জাপানী কাৱৈ এতিয়া মাছ চাছ চফা কৰোঁ অলপ ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ সেইবোৰ নেদেখাওঁ মাছ চফা কৰোঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱা আশাৰে জয় অসম বাই বাই